আজি জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট ওলোৱা হৈছে যাৰ তাত চবে জনগোষ্ঠীয়ে কৈছে আমাৰ ইটো সমস্যা আছে ইটো সমস্যা আছে ইটো সমস্যা আছে এটা সময় আছিলে আমিও সংগ্ৰাম কৰিছিলোঁ বিভিন্ন সংগ্ৰামী দলবিলাকে ৰাজপথত ওলাই ধৰ্ণা দিব লগা হৈছিলে কিন্তু বিটিআৰত এতিয়া এনেকা চৰকাৰ আছে যে আপুনি ধৰ্ণা দিব নালাগে আপোনাক চৰকাৰে মাতি কথা পাতিব আপোনাৰ কি সমস্যা আছে চৰকাৰে বুজি সহায় কৰিবলৈ চেষ্টা কৰিব অহা 4 তাৰিখৰ পিছত পুনৰ মই প্ৰত্যেকটা জনগোষ্ঠীক মাতি আমাৰ ভিজন ডকুমেণ্টত যিখিনি কথা লিখা আছে এই কামবিলাক কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত আলোচনা কৰিম অহা মাৰ্চ মাহত আমাৰ চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাব আৰু মাৰ্চ মাহত যেতিয়া চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাব তাত অহা 5 বছৰত কোন জনগোষ্ঠীৰ কি উৎসৱ আছে কি মানে সাহিত্য সভাৰ কাম আছে জাতীয় কি কাম আছে প্ৰত্যেকটো কামটো কৰাৰ কাৰণে চৰকাৰে বছৰি সকলো জনগোষ্ঠীক এটা অনুদান দিয়া হ'ব যাতে সেই জনগোষ্ঠীবিলাকে নিজৰ জনগোষ্ঠীৰ কাম কৰাত কোনো অসুবিধা নহয় মোক কৈছে ইয়াত বঙালী হাইস্কুল এখন আছে বহুত দিনৰ পৰা চোৱা নাছিলে এতিয়া বঙালী হাইস্কুলখন খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈ গ'ল বাকি হায়াৰ সেকেন্ডারি আছে কলেজ আছে প্রত্যেকটো ইনস্টিটিউশনটো আজি গুৰুত্ব দিয়া হৈছে আমাৰ সেলফ হেল্প গ্ৰুপ সকলক আমি যেটো কথা দিছিলো মাইনাও সৰং আঁচনি দিছো এতিয়া আমি আকৌ ঠিক কৰিছো 40টা সমষ্টিত বিটিআৰটো আমি চাইল্ড ফ্ৰেন্ডলি বিটিআৰ বনাবলৈ গৈ আছো শিশু সকলৰ কোনো যাতে সমস্যা নহয় এইটো 24/7 নজৰ ৰাখাৰ কাৰণে 420টা ভিচিডিসি 420 জন মানুহ নিয়োগ কৰিবলৈ গৈ আছো যিসকলে 24/7 শিশু সকলৰ কাৰণে কাম কৰিব আমাৰ বিটিআৰত 26টা জনগোষ্ঠী আছে সব জনগোষ্ঠীৰ পৰা আমি 25 জনকৈ মহিলা শিক্ষিত মহিলা ল'ব বিচাৰিছো যিসকলে 24 ঘণ্টা মহিলাৰ সমস্যাৰ কাৰণে কাম কৰিব এই সকলক ট্ৰেনিং দিয়া হ'ব আৰু মহিলাৰ কাম কৰাৰ কাৰণে নিয়োগ কৰা হ'ব আমাৰ 40টা সমষ্টিত 40 জন আমি মানুহ সিলেক্ট কৰিবলৈ গৈ আছো যিসকলে 24/7 যিসকল আমাৰ দিব্যাং দাদা ভাইসকল আছে যাক ফিজিক্যালি চ্যালেঞ্জ বুলি কয় এই সকলক মানে চোৱা চিতা কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিবলৈ গৈ আছো কোনো এটা দিক এৰিব বিচৰা নাই খেতিয়কৰ কাৰণে হাজাৰ হাজাৰ আঁচনি আমি লৈছো এইবাৰ আমি ঠিক কৰিছো বিটিআৰত 7 লাখ কেজি আদা প্ৰডাক্ট কৰাৰ কাৰণে আদা উৎপাদন কৰাৰ কাৰণে খেতিয়কসকলক প্ৰস্তুত কৰিছো 4টা 5টা জিলাত 5খন সুপারির ইন্ডাস্ট্রি বনাবলৈ গৈ আছো ওদালগুৰি জিলাতো বহুত তামোলৰ প্ৰডাকশন হয় আমাৰ তামোল যিবিলাকে উৎপাদন কৰে কেতিয়াবা সুপারিৰ দাম নাপায় সুপারি বিক্রি কৰিবলৈ গলে কোনবা সিন্ডিকেটক পইচা দিব লাগে মোক যাই পেলাই কৈ আছে এতিয়া সেই কাৰণে আমি দুদিন আগত ঠিক কৰিছো 5খন ডিস্ট্ৰিক্টত 5 কোটি টকা খৰচ কৰি 5খন সুপারির ইন্ডাস্ট্রি বনোৱা হ'ব আৰু আমাৰ মানুহবিলাকে নিজৰ তামোলটো তাত দি পেলাই সুপারি বনাই বিক্ৰী কৰিব পাৰিব নিজৰ উচিত দামটো পাব পাৰিব তেনেকা বহুত আঁচনি আছে গধুৰ হল মই আপোনালোকৰ আগত আজি দীঘলীয়া কথা ক'ব বিচৰা নাই আহি থকা সময়বিলাক আমাৰে সময় আজি আহি থকা সময়টো আমাৰ হাতত ধৰি ৰাখিব লাগিব মই ভোটৰ কাৰণে কোৱা নাই মই বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে কৈছো এই কাৰণে আমাৰ মাসকল আজি শান্তিত আছে আমাৰ ল'ৰা ছোৱালী আজি শান্তিত আছে সকলো শান্তিত আছে এই পৰিৱেশটো ধৰি ৰাখিবৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব নহলে কালি কোনোবা আহিব যিসকলে আগতে ইমান বছৰে শাসন কৰি গ'ল ইয়াত মানে কোনো শান্তি সম্প্ৰীতি উন্নয়নৰ কথা পাতা নাছিলে আজি সেই সকলে যদি কেতিয়াবা আৰু উভতি আহিব লগা হয় আকৌ 5টা বছৰৰ কাৰণে 10টা বছৰৰ কাৰণে আমাৰ ৰাজ্যৰ ক্ষতি হ'ব এই কাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই টংলা টাউনত এটা মাস্টাৰ প্ল্যান চলি আছে টংলা টাউনৰ কাৰণেও আমাৰ মূৰ মেলাত এটা ইন্ডাস্ট্ৰি হ'ব কিন্তু টংলা টাউনতো আমি মাস্টাৰ প্ল্যান এটা কৰি আছো ইয়াত ড্ৰেনেজৰ কাৰণে প্ৰত্যেকটো কিবাৰ কাৰণে